নমস্কাৰ, মই পৰি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুব সুন্দৰ পকা কঁঠালৰ ৰেচিপি। ঘৰুৱা খুব কম সামগ্ৰীয়ে বনাব পৰা এটা ৰেচিপি হয়। যিহেতু এটা কঁঠালৰ বতৰ হয়নে, সকলো ঘৰতে কঁঠাল আছে চাগৈ। সেইটো কাৰণে ভাবিলোঁ বনাই চাওঁ। আগতে বনাই খাইছোঁ, খাবলৈ খুব সোৱাদ লগা হয়। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো বনাই দেখাওঁ, কাৰণ আজিও বনাইছোঁ। যিহেতু আমাৰ ঘৰত কঁঠাল আছে, সেইকাৰণে ভাবিলোঁ বনাই চাওঁ আৰু বোলো আপোনালোককো দেখাওঁ কেনেকৈ বনালোঁ, কি কথা। ব'লক তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই কঁঠালৰ পৰা গুটিখিনি উলিয়াই দিছোঁ। তাৰপিছত মিক্সিত দিম। তাৰপিছত দেখাই আছোঁ ৰ'ব মিক্সিত দিয়াৰ পাছত। ধুনীয়াকৈ মিক্সিত দি দিলোঁ, দেখিছেনে কিমান ধুনীয়া এটা হেৰি হৈ গৈছে। আৰু কাৰণ মিক্সিত দি দিলে ইমানো গুড়ি নহয়, অলপ অলপ থাকি যায়েই হয়। আৰু ধুনীয়াকৈ মই 1 কাপ চেনি লৈ লৈছোঁ। আৰু চেনিখিনি খুব কম পৰিমাণে দিম, কাৰণ কঁঠালত অলপ মিঠা থাকেই, সেইকাৰণে কমকৈ দিছোঁ। আৰু দি আছোঁ। আধা চেনি ৰাখি দিম, কাৰণ বেছি হ'ব, কাৰণ কঁঠালতটো মিঠা থাকেই। আৰু মই ধুনীয়াকৈ লৰাই দিছোঁ। লাহে লাহে লৰাই থাকিম, কাৰণ ধুনীয়াকৈ মিক্স হ'ব দিম। কাৰণ চেনিটো যেতিয়া মই গুড়ি কৰি লোৱা নাই। আৰু এতিয়া মিক্স কৰি আছোঁ। চেনিখিনি গুড়ি হোৱালৈকে এনেকৈ মই ফেটি থাকিম, কাৰণ যিমানে ফেটিম সিমানে ভাল হ'ব। চাওকচোন কিমান ধুনীয়া এটা ফ্লেভাৰ আহিছে। আৰু এতিয়া মই দিছোঁ আটা এবাটি লৈ লৈছোঁ, বাতি এটাত। আৰু আপোনালোকে আটা নিদি পেলাই কিবা ময়দাও দিব পাৰিব বা কেঁচা পিঠাগুড়িও দিব পাৰিব। মই আটা দিছোঁ, খুব কমকৈ দিছোঁ, কাৰণ বেছিকৈ দিলে টান হৈ যাব পাৰে। সেইকাৰণে মই খুব কমকৈ এনেকৈ দি পেলাই ফেটি আছোঁ। আকৌ অকণমান দিছোঁ, কাৰণ লাহে লাহে ফেটি থাকিলেহে গম পাম যে কিমানটো কি হ'ব। আৰু বেছি কোমলো নহ'ব, সেইটো কাৰণে ভাবিলোঁ, সেইকাৰণে তেনেকৈ দি আছোঁ। লাহে লাহে মই ফেটি আছোঁ, কাৰণ যিমানে ফেটিম সিমানে ভাল হ'ব বুলি কৈছোঁ নহয়। আৰু তেনেকৈ ফেটি যাব আপোনালোকেও। দেখিছেনে, ফেটি হোৱাৰ পিছত কিমান ধুনীয়া এটা আহি গৈছে হেৰি। আৰু এনেকৈ ইমানটো চাইজতে আপোনালোকে ফেটিব, আৰু ইমানটোৱে হৈ গৈছে। আৰু এটা মই হাতত লৈ পিনে এটা ষ্টেপৰ দেখাইছোঁ, কাৰণ পকৰি যেনেকৈ বনাই, কাৰণ পকৰি ষ্টেপ এটা লৈছোঁ। আৰু মই এনেকৈ দিম। মই গেছত কেৰাহী এখন পাতি লৈছোঁ। আৰু হাই ফ্লেমত কেৰাহীখন পাতি লৈছোঁ। আৰু তেল দি লৈছোঁ। ৰিফাইন তেল দিব পাৰিব, মই ৰিফাইন তেলে বনাইছোঁ বাৰু। আৰু ৰিফাইন তেল দি মেলি মই অকণমান গৰম হোৱাৰ পাছত দেখিছেনে, মই এটা এটাকৈ দিছোঁ। খুব লাহে লাহে দিছোঁ, কাৰণ তেলখিনিও গৰম হৈ থাকে। আৰু মই এটা এটাকৈ ধুনীয়াকৈ দি গৈছোঁ, এটা ষ্টেপত দি গৈছোঁ, কাৰণ আপোনালোকেও তেনেকৈ দি যাব। আৰু এনেকৈ দি গ'লে খুব লৰাবলৈও ভাল হ'ব, কাৰণ লাগি নধৰিব। আৰু এনেকৈ দি যাব আপোনালোকে। আৰু আপোনালোকে একদম গেছটো হাই ফ্লেম নকৰিব, ল' ফ্লেমত থ'ব। ল' ফ্লেমত হোৱালৈকে ল' ফ্লেমত থ'ব। প্ৰথমে আপোনালোকে মিডিয়াম ফ্লেমতে থ'ব, কাৰণ তেতিয়া বেছি জ্বলিও নাযায়, নহ'লে হাই ফ্লেমত দিলে জ্বলি যোৱাৰ সম্ভাৱনা থাকে। আৰু দেখিছেনে, ৰঙা ৰঙা এটা আহিছে হেৰি, কাৰণ অকণমান লৰাবলৈ হৈছে। আৰু বেছিকৈ আপোনালোকে নিদিব। দেখিছেনে, মই লৰাই দিয়াৰ পাছত কিমান ধুনীয়া এটা আহিছে একদম কালাৰ। আৰু চাওক কি ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকেও বনাই চাব দেই, কেনেকৈ হৈছে। চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু মই কাঢ়ি দিম এতিয়া। মই এখন থালত কাঢ়ি দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ একদম এটা এটাকৈ ফুলি গৈছে, হয়নে?
আৰু এয়া মই দি গৈছোঁ। আৰু আমাৰ ঘৰত যিহেতু মানুহ কেইবাজনো আছোঁ, সেইটো কাৰণে ভাবিলোঁ অলপ সৰহকৈ বনাইছিলোঁ, সেইকাৰণে লাষ্টৰকেইটাকো দেখাই দিছোঁ। লাষ্টলৈকে বনাইছোঁ লাষ্টলৈ কেনেকৈ বনাওঁ বা সেয়া দেখিছেনে, লাষ্টৰকেইটাও মই বনাই দেখাই দিছোঁ আপোনালোকক মানুহ কম থাকিলে আপোনালোকে কমকৈও বনাব পাৰিব, কাৰণ আমাৰ ঘৰত মানুহ সৰহ কাৰণে আমি অকণ সৰহকৈ বনাইছোঁ। সেইটো কাৰণে লাষ্টলৈকে আপোনালোকক দেখাইছোঁ দেই কেনেকৈ বনাইছোঁ কি। গেছটো আপোনালোকে হাই ফ্লেমত নাৰাখিব, কাৰণ হাই ফ্লেমত ৰাখিলে জ্বলি যোৱাৰ সম্ভাৱনা থাকে বুলি কৈছোঁ নহয়। এয়া হ'লেই দেখিছেনে, মোৰ কিছুমান বৰ ডাঙৰেই হ'ল, কাৰণ পটাপট দিয়াৰ কাৰণে অলপ ডাঙৰ ডাঙৰ হৈ পৰিলে। আপোনালোকে সৰু সৰু দিব, সৰু সৰু দিলে অকণ দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও মানে কোনোবা এজন আলহী আহিলেও দিবলৈও ভাল লাগে, কাৰণ যদি ধুনীয়া জোখত থাকে। মোৰ কিছুমান ডাঙৰ ডাঙৰ হৈ গৈছে আৰু দেখিছেনে এটা দুটা জ্বলি যোৱা নিচিনাও হৈ গ'ল, কাৰণ হাই ফ্লেমত দি পাইছিলোঁ কাৰণে। সেইটো কাৰণে অকণমান জ্বলি যোৱা নিচিনাও হৈছে। দেখিছে কিমান ধুনীয়া এটা হেৰি হৈছে। আপোনালোকে বনাই খাই চাব দেই কেনেকুৱা হয়। এয়া মোৰ হ'লেই আৰু এতিয়া এয়া চাওক। আৰু মই বাতি এটা ধুনীয়াকৈ চচ লৈ লৈছোঁ, কাৰণ মই চচ দি খাই ভাল পাওঁ। আপোনালোকে চচ নিদি পেলাই কিবা আচাৰ দি পেলাইও খাব পাৰে চাহৰ লগত। এতিয়া এয়া চাহৰ লগত চাওক, এয়া কিমান ধুনীয়াকৈ মই ভাঙি ৰাখাইছোঁ, কিমান কোমল হৈছে দেখিছেনে। আৰু চাওক, এয়া মই চচ দি এবাৰ খাই চাইছোঁ কেনেকুৱা হৈছে, কিমান ধুনীয়া এটা হৈছে দেখিছেনে। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ দেই। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।